নমস্কাৰ আমাৰ 1 নম্বৰ কোৱেশ্চন এটা হৈছে 3 4x আৰু 16 সমানুপাতিক হলে কি হ'ব অপচন কেইটা 10 12 24 0 3.57 বাৰ এটা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা অখণ্ড সংখ্যা ওপৰ এটাও নহয় তাৰ পাছত a স্কয়াৰ আৰু a + 1 মাজৰ স্বাভাৱিক সংখ্যা a স্কয়াৰ টা টুৱাইস a টা a + 1 টা ওপৰ এটাও নহয় তাৰ পাছত হল m n ৰ ঘনমূল হলে n ৰ মান কি চাৰিটা বাছিব লাগিব 43/2^4 * 5 কি পৰিমেয় সংখ্যাৰ দশমিকৰ পিছত কিমানটা স্থানত পৰিসমাপ্তি ঘটিব আৰু 43টা 4টা এনেকৈ দিয়ে চাব লাগে দ্বিঘাত বহুপদ এটাৰ x² + 28x + k এটা শূন্য 2 তেন্তে k ৰ মান কিমান অপচন এটা দিয়া আছে ax + b বহুপদৰ শূন্য অপচন এটা দিয়া আছে 2x + y - 5 ৰেখাডালে y অক্ষত কটা বিন্দুটো কি হ'ব তাত দিয়া আছে ঠিক এদৰে ax² + bx + c দ্বিঘাত সমীকৰণটোৰ মূল দুটা সমান হলে শৰ্তকেইটা দিয়া আছে বাছি উলিয়াব লাগিব মূল বিন্দুৰ পৰা -6 - 8 বিন্দুৰ মাজৰ দূৰত্ব -6 8 এনেকৈ উত্তৰতে দিয়া আছে এটা তথ্যৰ মধ্যমা আৰু বহুলক ক্ৰমে 33 আৰু 45 হলে মাধ্য কিমান এটা বাছি উলিয়াব লাগিব তলৰ কোনটো এটা সম্ভাৱিতাৰ ক্ষেত্ৰত সত্য অপচন তিনটা দিয়া আছে বাছি উলিয়াব লাগিব 1 একক ব্যাসাৰ্ধৰ থিতা কোণ চাপৰ দৈৰ্ঘ্য এনসাৰ কেইটা দিয়া আছে চাই উলিয়াব লাগিব x + 2y = 5 আৰু 28x + y = 1 ৰৈখিক সমীকৰণৰ জোৰৰ অদ্বিতীয় সমাধান থাকিব অপচন এটা দিয়া আছে এটা বৃত্তৰ পৰিসীমা আৰু কালিৰ সাংখ্যিকভাৱে সমান হলে তেন্তে বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে তলত এটা বাছি উলিয়াব লাগে তাৰ পাছত 10 7 4 ... ap 30তম পদটো কি অপচন দিয়া আছে বাছি উলিয়াব লাগে যদি ত্ৰিভুজ abc সদৃশ ত্ৰিভুজ pqr এংগল a = 52 ডিগ্ৰী এংগল r = 48 ডিগ্ৰী হলে b ৰ মান কিমান দিয়া আছে যে দুটা অখণ্ড সংখ্যা a আৰু b ৰ ক্ষেত্ৰত a = bq + r আমাৰ ইউক্লিডৰ শৰ্তটো দিয়া আছে r = 0 হলে তলৰ কোণটো সত্য gcd মানে গ্ৰেটেষ্ট কমন ডিভাইজৰ বুলি কোৱা হয় বাছি উলিয়াব লাগে 9 cosec square theta - 9 cot square theta ৰ মান অপচন দিয়া আছে এটো বাছি উলিয়াব লাগে যদি এটা বিন্দু p ৰ পৰা q কেন্দ্ৰযুক্ত এটা বৃত্তৰ PA আৰু PB স্পৰ্শক কেইডালে পৰস্পৰ 80 ডিগ্ৰী কোণ কৰি আছে তেনেহলে POA ৰ মান কিমান অপচন দিয়া আছে এইকেইটা আমাৰ প্ৰথম 20টা কোৱেশ্চনৰ ভিতৰত এনেধৰে দিয়া আছে গতিকে এইকেইটা কোৱেশ্চন যদি ভালদৰে আমাৰ চোৱা হয় তেতিয়াহলে টেক্সটৰ ভিতৰলৈ সোমাই যোৱাৰ সম্ভৱ হ'ব